So hello guys, welcome back to another video. আৰু ৰেডি হৈ যাওক কিছুমান অদ্ভুত নজনা ফেক্টছ জানিবলে যেনে কোন হয় হে মানুহজন যোনে নিজৰ লগত টয়লেট লৈ ফুৰে এনেকুৱা এখন বিল্ডিং যাৰ বাবে মানুহৰ গাড়ীবোৰ কেণ্ডেলৰ নিচিনা গলি যায় এনেকুৱা এটা কেপচুল যোনটো খালে আপোনাৰ পাদৰ গোন্ধ গোলাপ ফুলৰ নিচিনা হৈ যাব আৰু এই কথাবোৰ জানিবলে হলে এই ভিডিওটো হেকলৈকে চাই থাকিব লেটস গেট ষ্টাৰ্টেড ফেক্ট নম্বৰ 1 এজন নৰ্মেল মানুহে নিজৰ লগত বহুতো বস্তু লৈ ফুৰে যেনে মোবাইল ওয়াচ ওয়ালেট লাইটাৰ এটসেট্ৰা এটসেট্ৰা কিন্তু নৰ্থ কোৰিয়াৰ সুপ্ৰিম লিডাৰ কিম জং উন এনেকুৱা এজন মানুহ যোনে নিজৰ লগত টয়লেট লৈ ফুৰে এটো ৰেকৰ্ড কৰোতে মোৰো হাই উঠিছে Actually কিম জং উনে যেতিয়া কোনোবা বেলেগ দেখত যায় কিবা এখন ইম্পৰ্টেন্ট মিটিং এটেন্ড কৰিবলে তেতিয়া তেও নিজৰ 4 চকীয়া টয়লেটটো লগত লৈ যায় আৰু তেও এটো হেবাবে কৰে যে তেও এটো ভাবে যে তেও বেলেগৰ টয়লেট যদি ইউজ কৰে তেতিয়া তেও টয়লেটত উলিয়াই দিয়া পদাৰ্থ বিলাকৰ লগত তেও শত্ৰু বিলাকে এক্সপেৰিমেন্ট কৰিব আৰু তেও এটো ভাবে যে তেও শত্ৰু বিলাকে এই পদাৰ্থ বিলাকৰ লগত এক্সপেৰিমেন্ট কৰি তেও হেলথ ষ্টেটাসটো জানি লব পাৰিব इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी फैक्ट नंबर 2 फ्रेंचर एजन इन्वेंटर जार नाम होइसे क्रिश्चियन पोंकेवेल আৰু তেও এদিন ডিনাৰ কৰি আছিল আৰু ডিনাৰ কৰি থাকোতে তেও ভাবিলে যে যদি এনেকুৱা হলেতেন যে মই আৰামত পাদিব পাৰো আৰু মোৰ সাইডত থকা মানুহ বিলাকে লেতেৰা গন্ধ নাপাওক আৰু তাৰ পাছত তেও নিজৰ খাতৰা মগজ চলালে আৰু এই পিল বিলাক বনালে আৰু এই পিল বিলাকৰ নাম হৈছে পিলিউল পেট আৰু যোন মানুহে এই পিলবোৰ খায় তাৰ পাদৰ গন্ধ গোলাপ ফুল বা চকলেটৰ নিচিনা হৈ যায় मजा आया फैक्ट नंबर 3 लंडनत এটা বিল্ডিং আছে যাৰ নাম হৈছে ওয়াকি টকি আৰু এই গুটে বিল্ডিংখনৰ চাৰিওফালে আইনা লগোৱা আছে আৰু যেতিয়া এই বিল্ডিংত ৰ'দৰ পোহৰ পৰে তেতিয়া সেই বিল্ডিংত থকা আইনাবোৰে ৰ'দৰ পোহৰটো ৰিফ্লেক্ট কৰি দিয়ে আৰু পোহৰ বিলাক ৰাস্তাত পৰেগে যাৰ বাবে সেই ৰাস্তাবোৰত যিমান গাড়ী পাৰ্কিং কৰা থাকে সেই গাড়ীবোৰত বহুত দেৰিলৈকে বিল্ডিংৰ পৰা ৰিফ্লেক্ট হোৱা ৰ'দৰ পোহৰটো একে ঠাইত পৰে যাৰ কাৰণে ইমান বেছি হিট জেনেৰেট হয় যে এখন গাড়ী লিটাৰেলি গলি যায় আপোনালোকে এই ফটোটো দেখি পাইছে চাগে যে গাড়ীবোৰ কেনেকৈ গলি গৈছে আৰু এইকেইটা আছিল কিছুমান অদ্ভুত নজনা কথা যিবিলাক আপোনালোকে আগতে জনা নাছিলে কিন্তু এই ভিডিওটো চোৱাৰ পিছত জানি গল চাগে তেনেহলে ভিডিওটো ভাল লাগিলে যদি লাইক কৰিব বেয়া লাগিলে ডিসলাইক কৰিব আৰু মানুহক গৰু বনাই দিয়া বেমাৰ কোনটো এটো জানিবলৈ হলে লেফট বক্সত ক্লিক কৰক আৰু তাজ পাতৰ এটা বহুত অদ্ভুত ৰহস্য জানিবলৈ হলে ৰাইট সাইডৰ বক্সত ক্লিক কৰক তেনেহলে মোৰ নাম দীপন আপোনালোকে চাইছে ওকে দীপন লগ পাম আৰু এটা ভিডিওত তেতিয়ালৈকে বাই